কি হ'ল আজি বছৰ শেষ বুলি ভাবিলোঁ সকলোৱে মিলি পেলাই খানা এটাকে খাওঁ। সেইটো কাৰণে আমি মিলি খানা এটা খাবলৈ আয়োজন কৰিলোঁ। এইপিনে আমাৰ খানা চলি আছে, এইপিনে পৰাটো মছজিদে মাংস কটাত ব্যস্ত হৈ আছে। এইফালে এইবোৰ আহি পেলাই পাচলি কটাত সকলো লাগি আছে। আৰু অলপ দেৰি পাছতে আৰু বছৰটো এদায় হ'ব। সেইকাৰণে সকলোলৈকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে আগন্তুক আহিবলগীয়া আমাৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি সেইফালে পৰা একদম হেৰি বনাই আছোঁ, ভেলাঘৰ বনাই আছোঁ। এইফালে ইয়াত পৰা একদম খানাত সকলো লাগি আছে। ব'লক আমি এতিয়া ভেলাঘৰ পিনে এবাৰ যাওঁ। ভেলাঘৰটো কেনেকুৱা হৈছে আপোনালোকেও চাব। ভেলাঘৰ বনি আছে, তাত আমি কাম বন কৰি আছোঁ ল'ৰাখিনিয়ে। এইটো আমাৰ ভেলাঘৰ কামত পৰা একদম ব্যস্ত হৈ আছে। আৰু বিহুলৈ বেছি দিন নাই, আৰু 10 দিনমানহে আছে। এইপিনে 10 দিনত আমাৰ ভেলাঘৰ কাম পৰা একদম কমপ্লিট কৰিব লাগিব। এইপিনে এইবোৰ চিৰিটি দিবলৈকে আছে, বহুত কাম আছে। আজি ৰাতি বহুত দেৰিলৈকে কাম কৰিব লাগিব। প্ৰথম খানাটো হ'লে খানাটো খাই ল'ব লাগিব। আৰু পুৰা একদম খানা চানা খাই মেলি আজি পুৰা একদম ফুল এনজয় কৰিব লাগিব, পুৰা নাচিব লাগিব খাই মেলি। পুৰা একদম ঠাণ্ডা পৰিছে, জুই লগালে ভেলাঘৰ কামটো পুৰা একদম দ্ৰুতগতিত আগবাঢ়ি গৈ আছে। সেইপিনে আমাৰ খানা কিমান দূৰ আগবাঢ়িছে জানো। আজি পুৰা একদম ফুল এনজয় কৰিব লাগিব, যিহেতু বছৰ শেষ আৰু অলপ দেৰি পিছত জানুৱাৰী সোমাবই। এইপিনে আমাৰ এইপিনে পুৰা একদম কামত ব্যস্ত সকলো মানুহ, আপোনালোকে দেখিছেই আৰু। এইপিনে পোৱালি ঘৰ পুৰা নাচোন, যিহেতু বছৰ শেষ আৰু জানুৱাৰী সোমাব পৰা গানা বজাই দিছে। পোৱালিগালৰ উৎপাত কিনি নাচি নাচি ভাবি গৈছে। সেইপিনে খানাটো কিমান দূৰ হৈছে, খানাটো হ'লে খানাটো খাই ল'ব লাগিব। খানাটো খাই লোৱাৰ পিছতহে আমিও পুৰা একদম ফুল এনজয় কৰিম আৰু আজি এইটো বছৰৰ শেষ। ফাইনেলি আমাৰ খানা হৈ গ'ল, মাংস লৈ লৈছোঁ। এতিয়া সকলোৱে পৰা খানা চানা খাই লওঁ ধুনীয়াকৈ। কাম কৰি ভাগৰি লাগিছে, পুৰা খাব লাগিব। মই এইপিনে একদম ৰুটিও লৈ লৈছোঁ, শুকান ৰুটি। তেতিয়াহে ভোক মৰিব, একদম ভাগৰ মৰিব। খাই মেলি হৈ গ'লে পুৰা নাচিম আৰু নতুন বছৰ বুলি লগাওঁ আৰু। জানমনি আহিছে, জানমনি আহিছে।